অসম কৃষি বিশ্ববিদ্যালয়ত আজি 22 সংখ্যক সমাৱৰ্তন অনুষ্ঠান অনুষ্ঠিত হয়। কৃষি বিশ্ববিদ্যালয় মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা সমাৱৰ্তন অনুষ্ঠানত অসমৰ ৰাজ্যপাল তথা বিশ্ববিদ্যালয়ৰ আচাৰ্য অধ্যাপক জগদীশ মুখীয়ে অংশগ্ৰহণ কৰি অনুষ্ঠিত সভাত সভাপতিত্ব কৰে। এই অনুষ্ঠানত অন্যতম অতিথি হিচাপে অসমৰ কৃষিমন্ত্ৰী অতুল বৰা, অসম মহিলা বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডক্টৰ অজন্তা বৰগোহাঁই ৰাজকোঁৱৰে বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে। উল্লেখ্য যে হাইব্ৰিড ব্যৱস্থাপনাৰে হ'বলগীয়া এই সমাৱৰ্তন অনুষ্ঠানত বিগত 2 বছৰৰ সৰ্বমুঠ 1369 শিক্ষাৰ্থীক স্নাতকোত্তৰ আৰু PhD ডিগ্ৰীসমূহ প্ৰদান কৰা হ'ব। আনহাতে আজিৰ এই অনুষ্ঠানতে বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা 47 গৰাকী শিক্ষাৰ্থীক সোণৰ পদক তথা বিশ্ববিদ্যালয়ৰ বিভিন্ন শাখাৰ নগদ ধনৰ পুৰস্কাৰসমূহ প্ৰদান কৰা দেখা গৈছিল। উক্ত অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা, সাংসদ তপন কুমাৰ গগৈৰ উপৰিও বহু গণ্যমান্য লোক উপস্থিত থকা অনুষ্ঠানটোত বিশ্ববিদ্যালয়ৰ সমূহ অধ্যাপক অধ্যাপিকাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰা দেখা পোৱা যায়। It is an honor to be a part of this solemn ceremony where hundreds of students are going to receive degrees. It is a great day in their lives as it begins that phase when they assume the responsibility of paying back society faithfully and honestly. I congratulate each one of you for graduating from this university and wish you good luck for your journey ahead. I am sure from today you will have far greater confidence and a sense of purpose in life, and you will do your deed for a better tomorrow for all of us. It is said that agricultural education is the most dignified and noblest science of all, considering the fact it embodies knowledge and skill for good production. No matter how resourceful a country is, unless it has a strong agricultural base, it cannot become successful in fulfilling its responsibility of making the lives of its citizens better. This is the reason why the graduates from this university should feel proud as they are now equipped with trainings. যোৰহাটৰ পৰা নেকিব আহমেদৰ ৰিপৰ্ট, তৰংগ লাইভ।